ঐ তই সদায় এনেকৈ থাকিবি নেকি? কেনেকৈ থাকিব লাগে? লাজ নাপাৱ? BA পাছ কৰা আজি 2 বছৰ 3 বছৰ হ'ল, তই আজিলৈকে এটা চাকৰি কৰিলি নে এটা ব্যৱসায় কৰিলি? বিয়াৰ বয়স হ'ল তোৰ, মই বুঢ়ী হ'লোঁ, সোনকালে বিয়া পা। মা বিয়াৰ বাহিৰে বেলেগ কাম নাই আৰু তোৰ হা? কেতিয়া চিৰিয়াছ হবি তই হা? কথা ক'লে যে হাঁহি হাঁহি উৰুৱাই দিয় হা? এইটো কামত ধৰিবি এৰিবি, সিটো কামত ধৰিবি এৰিবি, বাপেৰো নাই, মই তোক কিমান পঢ়ি থাকিম? মা মোৰ মুড নষ্ট নকৰিবি। এতিয়া গাত লাগিছে হা? এতিয়া গাত লাগিছে? মুঠতে 6 মাহৰ ভিতৰত তই বিয়া পাতিবই মা লাগিব। কি যে হ'ব নহয়। তুমি এটা কাম কৰিবা বুজিছা, এইবাৰ দৰমহা পালে নহয় মোক ভাল মেখেলা চাদৰ এযোৰ দিবাচোন, মাহীৰ ছোৱালীৰ বিয়া আছে। মই চাকৰি বাদ দিলোঁ জিতা। কিয়? কি কৰিবা? গাঁৱত গৈ কৰিবা কি কোৱাচোন? খেতি কৰিবা নে হাল বাবা? তুমিতো সেইখিনিৰো যোগ্য নহয়। আৰু ব্যৱসায় কৰিবা, বাপেৰে সম্পত্তি এৰি গৈছে জানো? মোক চম্ভালি কথা ক'বা। কিয় লাজ পাইছা? আজি 5 বছৰেতো একে কথাই শুনি আহিছোঁ, আৰু মই ঘৰত কিমান ফাঁকি দিম? নিৰ্লজ্জ কৰবাৰ, না চৰকাৰী চাকৰি আছে না কোম্পানীৰ চাকৰি। ধিক্কাৰ আহি গৈছে মোৰ। ধিক্কাৰ মোৰহে আহিছে জিতা। মোৰ দৰে BA পাছ কৰা ল'ৰাৰ কোনো মূল্য নাই। না হাতৰ কাম শিকিলোঁ, না চৰকাৰী চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিলোঁ। কোম্পানীবিলাকৰ টাৰ্গেটৰ উৎপাতত চাকৰি কৰি থাকিব নোৱাৰি। সেইকাৰণে ধৈৰ্যৰ অভাৱ। ধৈৰ্যৰ কথা নহয় জিতা। আজিও কোম্পানীৰ টাৰ্গেট মিলাব নোৱাৰাৰ বাবে মোক চাকৰিৰ পৰা উলিয়াই দিছে। তোমাৰ মুখৰ ফালে চাই থাকিলে মোৰ একো নহ'ব। ৰ'বাচোন। ডোন্ট টাচ মি। তই হতাশ নহবি, মই আছোঁ তোৰ লগত। দাদা এনেকৈ হ'লে কেনেকৈ হ'ব কওকচোন? মই ভাগৰি পৰিছোঁ। দেখিছ, টকা টকা কৰি থাকোঁতে তাৰ ঘৈণীয়েক ৰূপেশৰ লগত পলাই গ'ল। টকা পইচাৰে মানুহ কিনিব পাৰি, কিন্তু আমাৰ ভিতৰত থকা হৃদয়খন কিনিব নোৱাৰি। হয়, মানুহবোৰ টকা পইচাৰ কাৰণে পাগল হৈছে, দেশ ধ্বংস হৈ গৈছে আৰু দুৰ্নীতি ফানে গৈ আছে। সেইকাৰণে কৈছোঁ হা, টকা পইচা ডাঙৰ কথা নহয়। টকা বেছি থাকিলে মানুহ অহংকাৰী হয়। আৰু দেখিছে নহয় আজিকালি ভাই ককাইৰ মাজত টকা পইচাৰ কাৰণে চা চিনাকিয়ে নোহোৱা হৈ গ'ল। মইতো কওঁ এই টকা পইচাৰ পিছত যিয়ে ঘূৰি ফুৰে এইবোৰ মানুহ পাগল হয়। কি কৈছ? পাগল? হা? টকা পইচা ডাঙৰ কথা নহয়। এই ডাঙৰীয়া, হা? কি টকাৰ কাৰণে মোৰ আজি প্ৰেম হেৰাই গ'ল। মোৰ মায়ে মোক দেখিব নোৱাৰে। চাইকেল চলাই অহা সেই মাষ্টৰজনক আপুনি সন্মান কৰিব নে স্কৰপিঅ' লৈ অহা এই 2 নম্বৰ ঠিকাদাৰজনক আপুনি সন্মান কৰিব? টকাৰ কথা এনেকৈ নক'ব, মাৰ্ডাৰ কৰি দিম। হে ৰ'ব এনেকুৱা নকৰিব। হয়, কি কৰিছ? নকৰিব। বল মাথাটো অকণমান ঠাণ্ডা কৰচোন। বল আমাৰ ঘৰলৈ বল। ভগৱানে দিওঁতে তোক সকলো দিছে। কি দিছে? কথাবোৰ নিগেটিভলি নল'বিচোন। হাত ভৰি চকু কাণ সকলোবোৰতো আছে, হস্পিটেলততো পৰি থাকিব লগা হোৱা নাই। ভগৱানে যি কৰিছে তোৰ ভালৰ কাৰণে কৰিছে, সেই বুলি ভাবচোন তই। উপায় ওলাব, ধৈৰ্য ধৰচোন। জীৱনত সংঘাত নাথাকিলে মজা নাই। জীৱনটো অকণমান খেল হিচাপে লচোন। মানুহৰ যেতিয়া মগজু পংগু হয় তেতিয়া শৰীৰটো পংগু হৈ যায়। মগজটো সুস্থ থকাৰ বাবে অৰুণিমা সিনহাই এখন ভৰিৰে মাউণ্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিল। গতিকে মন মান সাজু হ নিজৰ মাজত চলি থকা যুদ্ধখনত জয় হ'বৰ বাবে। বুজিলি? বুজিলোঁ দাদা, মই হাৰ নামানো। মই সমাজক দেখুৱাই দিম যে মোৰ অস্তিত্ব কি। চাবাছ। এইটোৱে হৈছে আমাৰ আজিৰ কাহিনী। এই কাহিনীটোৰ পৰা আমি 3টা কথা শিকিব পাৰোঁ।
বা আমাৰ 3টা কথা আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিলোঁ। প্ৰথমটো হৈছে যে পৰিস্থিতি যিয়ে নহওক নিজৰ কামক নিজৰ কৰ্মক সদায় প্ৰাধান্য দিব লাগে। দ্বিতীয়টো হৈছে যে খং উঠিলেই খঙত অতিষ্ঠ হৈ যিকোনো কাম কৰিব নালাগে। আৰু তৃতীয়টো হৈছে যে মানুহৰ জীৱনত এটা নিৰ্দিষ্ট লক্ষ্য থকা উচিত। কাহিনীটো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি কাহিনীটো ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব। আৰু এনেকুৱা ধৰণৰ পজিটিভ ভিডিঅ' চাবৰ বাবে আপোনালোকে আমাৰ চেনেল জীৱন জ্ঞান তৰংগ ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।